Hello, my dear student. Welcome back to my Sunrise JBM YouTube channel or studio. মই শহীদুল ইছলাম সানৰাইজ জাতীয় বিদ্যালয়ত গণিত আৰু এডভেঞ্চাৰৰ ওপৰত শিক্ষকতা কৰা মই এজন শিক্ষক। যদি তোমালোকে গণিত আৰু এডভেঞ্চাৰ ক্লাছ পাব খোজা তেন্তে তোমালোকে পলম নকৰি এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো নিশ্চয় বজাই দিবা যাতে পৰৱৰ্তী ভিডিঅ'সমূহ তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ দশম শ্ৰেণীৰ উচ্চ গণিত অৰ্থাৎ এডভান্স মেথছৰ আমি প্ৰথম চেপ্টাৰ সেট সংহতিৰ ওপৰত কিছু আলোচনা কৰিম। সংহতিৰ ওপৰত আলোচনাৰ বিষয় হ'ব কাৰ্টেছিয় গুণফল। কাৰ্টেছিয় গুণফল আমি কেনেকুৱা টাইপৰ হয় সেই বিষয়ে আমি শিকিম, কিন্তু তাৰ আগতে আমি কাৰ্টেছিয় গুণফল শিকাৰ আগতে যেহেতু আমি অধ্যয়ন কৰি আছোঁ সংহতিৰ ওপৰত, গতিকে আমাৰ সংহতিৰ ওপৰত কিছু জ্ঞান কিছু নলেজ থাকিব লাগিব। মই আশা কৰিছোঁ তোমালোকৰ সেইখিনি নলেজ। মাই ডিয়াৰ ষ্টুডেণ্ট, মই কাৰ্টেছিয় গুণফল শিকাৰ আগতে তোমালোকক এইটো বস্তু শিকাবলৈ গৈ আছোঁ যে ক্ৰমিত যুগল কি বা ক্ৰমিক যুগল কি। ক্ৰমিক যুগলটো হ'ল এনেকুৱা যে আমাৰ দুটা সংহতি থাকিব। লেটছ এটা সংহতি হ'ল এ, ধৰা হ'ল এটা সংহতি এ 1 2 3, এইটো এটা সংহতি, আৰু আন এটা সংহতি হ'ল বি, ধৰি লোৱা হ'ল এইটো এ বি। বি সংহতিটোৰ এলিমেণ্ট আছে কি এ আৰু বি। এই সংহতিৰ এলিমেণ্ট হ'ল 1 2 3। এতিয়া এই সংহতিৰ মৌলসমূহ প্ৰথমত ৰাখি এই সংহতিৰ মৌলবোৰ কি ৰাখি এই সংহতিৰ মৌলসমূহ প্ৰথমত ৰাখি বি সংহতিৰ আৰু বি সংহতিৰ মৌলসমূহ দ্বিতীয়তে ৰাখি প্ৰথম বন্ধনীৰ মাজত যি এটা জোৰ পোৱা যায়, দ্বিতীয় বন্ধনীৰ দ্বিতীয়তে বি সংহতিৰ মৌল দ্বিতীয় হিচাপে প্ৰথম বন্ধনীত ৰাখি প্ৰথম বন্ধনীৰ ভিতৰত ৰাখি যি জোৰ পোৱা যায় তাক ক্ৰমিত যুগল বুলি কোৱা হয়। মাই ডিয়াৰ ষ্টুডেণ্ট, তোমালোকে ইয়াত লক্ষ্য কৰিবা, ইয়াত আমাৰ দুটা সংহতি দিয়া আছে। এটা সংহতি হ'ল এ, যাৰ মৌল হ'ল 1 2 3, আৰু এটা মৌল সংহতি দিয়া আছে, সেইটো হ'ল বি, যাৰ মৌল হ'ল এ আৰু বি। এতিয়া এই মৌল দুটাৰ পৰা আমি কেইটামান জোৰ উলিয়াই ল'ম। সেই জোৰকেইটা কেনেকুৱা হ'ব? জোৰ হিচাপে আমি তেতিয়া ক'ব পাৰোঁ যেতিয়া এৰ মৌলসমূহ প্ৰথমত থাকিব আৰু বিৰ মৌলসমূহ দ্বিতীয়ত থাকিব, আৰু এই দুটা এটা প্ৰথম বন্ধনীৰ ভিতৰত থাকিব, তেতিয়াহ'লেহে আমি ক'ব পাৰোঁ এইটো এটা ক্ৰমিত যুগল বা ক্ৰমিক। সাপোজ ইয়াৰ পৰা আমি এ আৰু বিৰ ক্ৰমিত যুগল সমূহ হ'ল এ আৰু বিৰ ক্ৰমিত যুগলসমূহ কি কি হ'ব?
প্ৰথম বন্ধনীৰ ভিতৰত ৰাখিব লাগিব প্ৰথম বন্ধনী আমি দিলাম 1 a এটো এটা ক্ৰমিত যুগল 1 b এটো প্ৰথম বন্ধনী এটো ৰাখিছো এটো এটা ক্ৰমিত যুগল 2 a এটো এটা ক্ৰমিত যুগল 2 b এটো এটা ক্ৰমিত যুগল এনেকৈ আমি কি কৰিব পাৰো ক্ৰমিত যুগলসমূহ লিখিব পাৰো মাই ডিয়াৰ ষ্টুডেন্ট এ আৰু বিৰ ক্ৰমিত যুগল কেটা হল এইকেইটা মই আশা ৰাখিছো তোমালোকে এতিয়া ক্ৰমিত যুগল মানে কি এইখিনি বুজিব পাৰিছা এতিয়া মনত ৰাখিব লাগিব যে আমাৰ দুটা সংহতি দিয়া থাকিলে সেই দুটাৰ ক্ৰমিত যুগল হ'ব প্ৰথমটোৰ যেটো সংহতি থাকিব হেতু প্ৰথম অংশত থাকিব আৰু দ্বিতীয় অংশটো কিহত থাকিব পিছত থাকিব এ আৰু বিৰ ক্ৰমিত যুগল হল এইখিনি এতিয়া আৰু এটা বস্তু এইখিনি তুমি অলপ মনত ৰাখিবা যে এটা সংহতি যেতিয়া আমি বুজাও সংহতিটো দ্বিতীয় বন্ধনীৰ ভিতৰত আমি বুজাও যদি এনেকুৱা হিচাপত তোমাক দিয়া থাকে তেনেহলে a b এটো এটা কি এবিলা হল মৌল আৰু এই গোটেইখিনি হল এটা সংহতি এটা কি সেট এটো এটা সেট আৰু সেটৰ ক্ষেত্ৰত যেতিয়া সংহতি হ'ব সংহতিৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো উলটাই এনেকুৱা হিচাপে লিখিব পাৰো কিন্তু আমি কি নোৱাৰো যদি আমি ক্ৰমিত যুগল এনেকুৱা হিচাপে থাকে আমি কিন্তু এনেকুৱা লিখিব নোৱাৰো যদি হে a is not equal to b হয় কিন্তু যদি a আৰু b সমান হয় তেতিয়া আমি লিখিব পাৰো কিন্তু a আৰু b যেতিয়া সমান নহব তেতিয়া হলে আমি ক্ৰমিত যুগলৰ ক্ষেত্ৰত যেনেকৈ সংহতিৰ ক্ষেত্ৰত আমি লিখিব পাৰো ক্ৰমিত যুগলৰ ক্ষেত্ৰত তেনেকৈ আমি উলটাই লিখিব নোৱাৰো কিয় নোৱাৰো কাৰণ এইটো এটা ক্ৰমিত যুগল এই ক্ৰমিত যুগলটো আহিছে ইয়াৰ এটো হল কাৰ মাজত অন্তৰ্ভুক্ত এৰ মাজত আৰু এ বি টু হল কাৰ মাজত বি সেটৰ মাজত অন্তৰ্ভুক্ত কিন্তু এইটো কি বুজাইছে এইটো বুজাইছে বি এর মাজত অন্তৰ্ভুক্ত বি তে এর মাজত অন্তৰ্ভুক্ত নহয় আৰু এইটো কি বুজাইছে এইটোৱে বুজাইছে এইটো বিৰ মাজত অন্তৰ্ভুক্ত দ্যাট ইজ ওয়াই আমি ক'ব পাৰো যে ক্ৰমিত যুগলৰ ক্ষেত্ৰত এনেকুৱা হিচাপে আমি লিখিব নোৱাৰো এইখিনি আমি মুছি দিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ক্ৰমিত যুগল কি হেখিনি বুজি পালো এতিয়া আমি দুটা সংহতিৰ কাৰ্টেসীয় গুণফল কেনেকৈ নিৰ্ণয় কৰা হয় আমি হেতু শিকিম এতিয়া হেতু নিৰ্ণয় কৰোতে আমাৰ দুটা সংহতি লাগিব যে কাৰ্টেসীয় গুণফল কি এটো আগতে জানিলাম কাৰ্টেসীয় গুণফল কাৰ্টেসীয় গুণফল হল যে দুটা সংহতিৰ কাৰ্টেসীয় গুণফল হল দুটা সংহতিৰ সমূহ ক্ৰমিত যুগলেৰে গঠিত দুটা সংহতিৰ ক্ৰমিত যুগলেৰে গঠিত সংহতিটোক সেই সংহতি দুটাৰ
দুটাৰ কাৰ্টেজীয় গুণফল বুলি কোৱা হয়। যেনে আমি ধৰি লম ফৰ এক্সাম্পল এটা এ লম, এটা সংহতি 1 2 3 আৰু বি এটা সংহতি এ বি। এ আৰু বিৰ ক্ৰমিত যুগল কেইটা? এতেকে এ আৰু বিৰ ক্ৰমিত যুগল সমূহ যিমানটা ক্ৰমিত যুগল ইয়াত আমি বনাব পাৰিম প্ৰত্যেকটোৱে কি হ'ব 1a 1b 1 2b 2a 2b 3a 3b। এইকেইটা আমি কি ক্ৰমিত যুগলহে পালো, আমি কিন্তু এ আৰু বিৰ কাৰ্টেজীয় গুণফলটো নাপালো। কাৰ্টেজীয় গুণফল সেইটোৱে এ আৰু বিৰ যিমান কেইটা ক্ৰমিত যুগল ওলাব সংহতি হিচাপে সেইটো ৰূপ দিয়াকে তাৰ কাৰ্টেজীয় গুণফল বুলি কোৱা হয়। অৰ্থাৎ আমি এনেকৈ পাম এতেকে এ আৰু বিৰ এতেকে এ আৰু বিৰ কাৰ্টেজীয় গুণফল সমান সমান দ্বিতীয় বন্ধনীৰ ভিতৰত এইখিনি ৰাখিলেই গুণফল হৈ যাব। তেনেহলে কি হ'ব 1a 1b 2a 2b 3a 3b এইখিনি দ্বিতীয় বন্ধনী শেষ কৰিলো। অৰ্থাৎ এ আৰু বিৰ কাৰ্টেজীয় গুণফল এইটো। এতিয়া এ আৰু বিৰ কাৰ্টেজীয় গুণফলক আমি কেনেকৈ দেখুৱাব পাৰো, লিখিব পাৰো? এইটোক লিখিব পাৰো a ইনটু বি হিচাপে লিখিব পাৰো। তেনেহলে a ইনটু বি কি পাম? আমি এইখিনি পাম। কি পাম? 1a 1b 2a 2b 3a 3b। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কাৰ্টেজীয় গুণফলটো নিশ্চয় তোমালোকে বুজিব পাৰিছা। এতিয়া আমি চাম আৰু এটা উদাহৰণ লৈ। যদি আমাক দিয়া থাকে a is equal to a b c d আৰু d is equal to 1 2, তেনেহলে আমাৰ কাৰ্টেজীয় গুণফল a আৰু b ৰ কাৰ্টেজীয় গুণফলটো কি হ'ব? তেনেহলে এতেকে আমি এনেকৈ লিখিম a into b। তেনেহলে এইটো প্ৰথমত থাকিব, তাৰপিছত এইটো এটা ক্ৰমিত যুগল হৈ গল, এইটো আকৌ এইটোৰ লগত এইটো হৈ গল। এ হেক এতিয়া কি আহিব? এইটো সম্পূৰ্ণ হৈ গল। এতিয়া আহিব বি
বি কাৰ লগত 1 আকৌ বি 2 লগত বি 2 আৰু কি লিখিব পাৰো বি হৈ গ'ল এতিয়া সি আহিব সি এবাৰ এটোৰ লগত C1 C2 এবাৰ C2 হৈ গ'ল এবাৰ কি আহিব D D1 D2 এইখিনি হল A আৰু B কাৰ্টেজীয় গুণফল মাই ডিয়াৰ ষ্টুডেন্ট যদি আমাক এটা সংহতি দিয়া থাকে A B C এইখিনি দিয়া আছে আৰু যদি আমাক কয় যে A into A নির্ণয় করা তার মানে এর উপরত আৰু এটা A কাৰ্টেজীয় গুণফল নির্ণয় করা অর্থাৎ আৰু এটা A আমাৰ থাকিব A B C তেনেহলে আমি যেতিয়া এই দুটাৰ পৰা কাৰ্টেজীয় গুণফল পাম A into A এটোক আমি কেনেকৈ লিখিব পাৰো A স্কয়ার হিচাপে কেনেকৈ লিখিব পাৰো A স্কয়ার হিচাপে লিখিব পাৰো অর্থাৎ দুটা যদি সংহতি সেম থাকে তেনেহলে আমি হেতু ইনটু কৰিলে স্কয়ার হিচাপে আমি এটো লিখিব পাৰো তোমালোকে নিশ্চয় বুজিব পাৰিছা আৰু লিখিব পাৰিবা এতিয়া আমি অলপ আৰু বিসংহতিৰ কাৰ্টেজীয় গুণফল ইয়াৰ যিকোনো দুটাৰ এটা সংহতিৰ ভিতৰত যদি দুটা সংহতিৰ ভিতৰত যদি যিকোনো এটাৰ কি হয় এটা সংহতি ফাই হয় কিবা এটা ধৰিলো 1 2 3 এই সংহতি দুটাৰ ক্ষেত্ৰত যেতিয়া আমি কি কৰিম A into B কৰিম তেতিয়া আমাৰ কি হ'ব A into B ৰিজাল্ট আহিব 5 আকৌ যদি আমাৰ দুটা ফাই হয় এটো ফাই বি সংহতিও ফাই তেনেহলে আমাৰ কি আহিব এই দুটাৰ কাৰ্টেজীয় গুণফল কি আহিব আমাৰ ফাই আহিব মাই ডিয়াৰ ষ্টুডেন্ট তোমালোকে এখিনি মনত ৰাখিবা এই সংহতিৰ মৌলৰ সংখ্যা এই সংহতিত মৌলৰ সংখ্যা m আৰু b সংহতিত থকা মৌলৰ সংখ্যা এনটা হয় তেন্তে A into B মৌলৰ সংখ্যা হ'ব m into n যদি A সংহতিৰ মৌলৰ সংখ্যা m হয় আৰু B সংহতিত মৌলৰ সংখ্যা nটা হয় অৰ্থাৎ A mটা মৌল থাকে আৰু B nটা মৌল থাকে তেনেহলে আমি যেতিয়া কাৰ্টেজীয় গুণফল নিৰ্ণয় কৰিম A আৰু B ৰ কাৰ্টেজীয় গুণফলত কিমানটা মৌল থাকিব m into nটা মৌল থাকিব যদি A x such that x belongs to n আৰু x is less than equal to আৰু b equal to x such that x belongs to n y such that y belongs to n
belongs to I আৰু -10 is less than 0 যদি a is equal to x such that x belongs to n comma x is less than equal to 10 আৰু b equal to y such that y belongs to I comma -10 is less than equal to y is less than 0 a into b আৰু b into এর মান নির্ণয় কৰা মাই ডিয়াৰ ষ্টুডেণ্ট এই প্ৰশ্নটো সমাধান কৰোঁতে আমি প্ৰথমে এইটো সংজ্ঞাবদ্ধ পদ্ধতিত আছে আমি জানো সেট এটাক তালিকাকৰণ পদ্ধতি সংজ্ঞাবদ্ধ পদ্ধতিত প্ৰকাশ কৰিব পাৰোঁ এইটো সংজ্ঞাবদ্ধ পদ্ধতিত দিয়া আছে প্ৰথমে আমাৰ কাম হ'ব এই সেটটোক তালিকাকৰণ পদ্ধতিত প্ৰকাশ কৰা আৰু এই দুটা সেটক তালিকাকৰণ পদ্ধতিত প্ৰকাশ কৰাৰ পিছতহে আমি কি কৰিম এই দুটা অৰ্থাৎ কাৰ্টেজীয় গুণফল আমি নিৰ্ণয় কৰিম দিয়া আছে a equal to x such that x belongs to n comma x is less than equal to 10 ইয়াৰ পৰা a equal to এইটো কি বুজাইছে এইটো বুজাইছে এই সংহতিটোৰ x মৌলবৰ এনেকুৱা মৌল জীৱৰ স্বাভাৱিক সংখ্যাৰ ভিতৰত অন্তৰ্ভুক্ত হয় বা আছে আৰু x ৰ মানবিলাক স্বাভাৱিক সংখ্যা যিবিলাক আছে তাৰ ভিতৰত 10 ৰ সমান বা 10 তকৈ অৰ্থাৎ এর মানবিলাক হ'ব কি স্বাভাৱিক সংখ্যা হ'ব স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় 1 2 3 ডট 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 10 ৰ সমান বা 10 তকৈ সৰু অৰ্থাৎ 10 লৈকে হ'ব এটো হল আমাৰ ইয়াৰ পৰা আমি কি কৰিলো ইয়াৰ পৰা আমি তালিকাকৰণ পদ্ধতিত বনাইলো আকৌ বিদ দিয়া আছে b equal to y such that y belongs to I -10 is less than equal to y is less than 0 এই সেটটোত কৈছে যে বি সেটটো এনেকুৱা এলিমেন্টৰে গঠিত হৈ আছে এনেকুৱা মৌলৰে গঠিত হৈছে যিবিলাক মৌল হৈছে y আৰু y বিলাক হৈছে অখণ্ড সংখ্যা y কি অখণ্ড সংখ্যা আৰু সেই অখণ্ড সংখ্যাবোৰ এনেকুৱা অখণ্ড সংখ্যা যিবোৰ কি -10 ৰ সমান বা 10 তকৈ ডাঙৰ কিন্তু 0 তকৈ সৰু মানটো পাম তেনেহলে আমি কি পাম অখণ্ড সংখ্যা হ'ব লাগিব যিবিলাক মান 0 তকৈ সৰু তেনেহলে -1 -2 -3 ডট 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 মাইনাস এখিনি হল কিহৰ মান বি সেটটোত থকা এলিমেন্টৰ মান এতিয়া এ সেটত আমাৰ মৌল আছে এইবিলাক আৰু বি সেটত মৌল আছে এইবোৰ এতিয়া এ আৰু বি ৰ পৰা আমি কি কৰিব পাৰো কাৰ্টেছিয় গুণফল নিৰ্ণয় কৰিব পাৰো এটাকে এটাকে a into b equal to a প্রথমে কি আছে a আছে অর্থাৎ এর মৌল প্রথমে থাকিব 1 -1 1 -2 1 -3 dot 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 1 -10 এনেকৈ আমি মাজত যিবিলাক মৌল আছে লিখিব লাগিব তাৰ পিছত অন যেতিয়া শেষ হ'ব 2 ৰ আৰম্ভ হ'ব 2 - 1 dot 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 2 - 10 এনেকৈ আমি গৈ গৈ 2 ৰ পিছত এবাৰ কি আহিব 3 আহিব
এনেকৈ আমি গৈ 10 minus 10 10 minus 10 এই এনেকুৱা বহুত আমি মৌল পাম যিবিলাক মৌল হ'ব a into b ৰ কাৰ্টেজীয় গুণফল মৌল এটো a into b আকৌ b into a হল এতিয়া b ৰ মৌল আগত থাকিব -1 1 -1 2 -1 3 dot 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 -1 10 এনেকৈ তাৰ পিছত কি আহিব -2 1 -2 2 এনেকৈ গৈ গৈ শেষত আমি কি পাম -10 10 মাজত আৰু বহুত মৌল থাকিল তোমালোকে সম্পূৰ্ণ মৌল লিখি লৈ যদি দুটা সংহতি দিয়া থাকে হিয়তৰ পৰা আমি কাৰ্টেজীয় গুণফল বিলাক এনেদৰে আমি নিৰ্ণয় কৰিব পাৰো এতিয়া এইবিলাক হল দুটা সংহতিৰ ক্ষেত্ৰত আমাক যদি সেট কেটা দিছিল দুটা দিছিল দুটা সেটৰ ক্ষেত্ৰত আমি এইবিলাক আমি নিৰ্ণয় কৰিব পাৰিলো তিনিটা সেটৰ ক্ষেত্ৰত কাৰ্টেজীয় গুণফল কেনেকুৱা হ'ব সেম পদ্ধতিত হ'ব এতিয়া সেট হল তিনিটা এটো অলপ চাই লোৱা যদি তোমাক এনেকুৱা দিয়া থাকে যে এটা সংহতি যাৰ মৌল হল a b b এটা সংহতি 1 2 আৰু c এটা সংহতি তেহলে ইয়াৰ মৌল হল x ইয়াত তিনিটা সংহতি দিয়া আছে তিনিটা সংহতিৰ ক্ষেত্ৰত আমি কাৰ্টেজীয় গুণফল তিনিটাৰ a * b * c এনেকৈ যেতিয়া আমি নিৰ্ণয় কৰিম তেতিয়া আমি কি পাম এইটোৰ মৌল দ্বিতীয়ৰ মৌল তাৰ পিছত তৃতীয়টোৰ মৌল এখিনি হৈ গল এটা প্ৰথমে দুটা সেট আছিল ইয়াত দুটা সংখ্যা আছিল ইয়াত তিনিটা সেট আছে ইয়াত কেইটা সংখ্যা থাকিব লাগিব তিনিটা থাকিব লাগিব এতিয়া দ্বিতীয়তে আমি a 1 a 2 x এখানে আমি পালো তার পিছত b 1 x b 2 x এখানে হল আমার a into b into c কাৰ্টেজীয় গুণফল ইয়াৰ পৰা যদি আমি এনেকুৱা হিচাপেও দিও এইটো আৰু এইটো কিন্তু সমান নহয় এইটোৰ आंसर বেলেগ এইটোৰ आंसर কিন্তু বেলেগ গতিকে এখিনি আমি উলট পালট কৰিব নোৱাৰিম যেটো জেনেকে আছে ঠিক হেনেকে আমি কৰিব লাগিব তো যে কি নহক দুটা সেটৰ ক্ষেত্ৰত আমি পাইছিলো যে এ যদি m টা মৌল থাকে এই সংহতিত কিমানটা মৌল থাকে m টা মৌল থাকে আৰু b যদি n টা মৌল থাকে তেনেহলে a into b আমি পাইছিলো m into n টা মৌল থাকিব ইয়াত দুটাৰ ক্ষেত্ৰত এনেকুৱা আছিল তিনিটাৰ ক্ষেত্ৰত সেম হ'ব তিনিটাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব যদি a ত আছে m টা b ত আছে n টা আৰু c ত আছে সাপোজ কেটা মৌল থাকে তেন্তে a into b into c কিমানটা হ'ব m into n into k ইমানটা
মৌল থাকিব যেনেকৈ আমি অলপ আগতে কৰিলো এত আছিল দুটা মৌল এ আৰু বি বিত আছিল দুটা মৌল সিত আছিল এটা মৌল তেনেহলে আমাৰ কাৰ্টেছিয় গুণফল মতে এ ইনটু বি ইনটু সিত কিমানটা মৌল 2 into 2 into 1 চাৰিটা মৌল মাই ডিয়াৰ ষ্টুডেণ্ট তোমালোকে চাৰিটা মৌল নিৰ্ণয় কৰিছা তো এনেকৈ আমি কি কৰিব পাৰো দুটা দিয়া থাকক তিনিটা দিয়া থাকক চাৰিটা দিয়া থাকক পাঁচটা দিয়া থাকক যিমানটা দিয়া নাথাকক কিয় আমি যেতিয়া কাৰ্টেছিয় গুণফল নিৰ্ণয় কৰিম মনত ৰাখিব লাগিব প্ৰত্যেকটো আমি পূৰণ কৰিলে সিমানটা মৌল কাৰ্টেছিয় গুণফলত আমি পাম মানে কি আৰু তোমাক যদি গণিত আৰু এডভান্সৰ টিউশন নালাগে গণিত আৰু এডভান্সৰ ক্লাছসমূহ তোমাক প্ৰয়োজন তেনেহ'লে কাষত থকা সাবস্ক্ৰাইব বাটন